নমস্কাৰ আজি এটা বহুত ইম্পৰ্টেণ্ট গান আজি মন্দিৰৰ দুৱাৰ খোলা এই গানটো মই গোটেই মিউজিক নোটছ গোটেইখিনি দেখাব আহিছিলোঁ চ' গানটো আছে চি মেজৰ স্কেলত চবেই জানে তাত ষ্টাৰ্টিঙত এটা বাঁহীৰ পিচ আহে এনেকৈ আহে কেনেকৈ বাজিব দেখাই আছোঁ ইয়াৰ পৰা যাব এই হিচাপত বাজে মানে এই হিচাপত বাজে এইকেইটাতে এইখিনি নোট একদম শ্ল' কৰি চালে গম পাব তাৰপিছত আহিব এই বস্তুটো আহে কেনেকৈ আহিব 13 বাৰ মই কাউণ্ট কৰিছোঁ 13 টাইমছ এইটো বাজে একচুৱেলি এইটো চিটাৰত হয় মই পিয়ানো দেখাই আছোঁ পিয়ানো এইটো কাৰণে দেখাই আছোঁ কৰ্ডখিনিৰ সৈতে কাৰণ এইফালে মই কৰ্ড ধৰিব নোৱাৰিম নহ'লে চ' প্ৰথমতে চি চিম্পুলকৈ দেখাই আছোঁ হা মই এইটো গানটো অৰিজিনেলি এনেকৈ পাইছে এনেকৈ পাইছে কিন্তু মই সহজকৈ দি আছোঁ তাৰপিছত জি দেখিছে নহয় চি বি তাৰপিছত এইফালে এফ এইফালে কৰ্ডটো এফ লাগিব তাৰপিছত আকৌ চি লৈ আহিব তো এইখিনি হৈ গ'ল নেক্সট ইয়াৰ পৰা হ'ব দেখিছেনে কেনেকৈ পাইছে C D C D F G B B B B B C D F G B B B B B B নোটটো পোৱাৰ লগে লগে জি মেজৰ লাগি গৈছে C D F G B B B B B C এনেকৈ এটা বস্তু বাজে চাবচোন আপুনি এইটো দিব পাৰে এইটো এনেকৈ ধৰণে দিব পাৰে তো গানটো ষ্টাৰ্ট হ'ব আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা সেই হিচাপত চ' মিউজিকখিনি মানে ইয়াৰ পিছত আহিব গানৰ পাৰ সেইখিনি দি আছোঁ এনেকৈ আহিব চিম্পুলকৈ দেখাই আছোঁ ইয়াৰ পৰা একদম শ্ল' হ'ব চি তাৰপিছত বহে মিলন ইয়াৰ পৰা হ'ব C7টোত কৰিব পাৰে
মানে কাক আছে এই নোটখিনি ইউজ হ'ব এই নোটটো এক্সট্ৰা আছে